নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে এগৰাকী মৰম লগা আইতা যিগৰাকী বয়স বৰ্তমান ৭২তকৈ বেছি হৈছে কিন্তু আপোনালোকে দেখিলে তেওঁক নালাগিব যে তেওঁ ৭২ বছৰ হৈছে এই হৈছে আমাৰ মৰম লগা আইতা গৰাকী নমস্কাৰ আসলতে মোৰ জেঠাই হয় আপোনালোকৰ হে আইতা হ'ব দেই আসলতে মানে জেঠাই ভয় কৰিছে যিহেতু মানে তেওঁ কোনো দিনে মানে এনেকুৱা মানে দৰ্শকৰ মাজত আসলতে এনেকে হঠাতে এনেকে ওলোৱা নাই বা লাইভত কুটো থকা নাই আমি এতিয়া জেঠাই আমাৰ পাকঘৰলৈ আহিছে জেঠাই আসলতে টেঙা আঞ্জা খুবেই ভাল বনায় মানে আমাৰ পৰিয়ালৰ সকলোৱে জানে আৰু যিবিলাক আমাৰ আলহী আছে তেওঁলোকেও জানে যে মানে জেঠাই কিমান ধুনীয়া টেঙা আঞ্জা বনায় আসলতে সেইটো কাৰণে মই বোলো কিবা টেঙাই বনাব আজি বা কি বনাব তেওঁ নিজৰ মুখেৰে শুনকচোন আহক আজি ঔটেঙা আলু গুটি বইল কৰি লৈছো বইল কৰি লোৱাৰ পাছত ঔটেঙা খুচি পেলাই মাছ দি পেলাই মই টেঙা আঞ্জাখন বনাম কেনেকুৱা হয় আৰু মই নাজানো ভয় কৰিছে বনাব আৰু আমি বহুত কথা পাতিম আসলতে চাওকচোন ৭২ বছৰ পাৰে হ'ল আৰু তেওঁৰ ইমান ভিতৰত কিছুমান নজনা কথা আমি মানে আছে নহয় সেইবিলাক আজি আমি খুচৰি উলিয়াম আৰু শুনি বৰ ভাল লাগিব দেই তেতিয়াহ'লে মই কেৰাহীটোও পাতি দিওঁ আৰু কথাও পাতি থাক আমি আসলতে জেঠাইক অকমান মৰম যাচো যিহেতু আমাৰ পাকঘৰ নহয় জানো জেঠাইক আজি মই মৰমৰে পাতি আমি আৰু আঞ্জা বনাবলৈ লওঁ কথাও পাতিম ন কথাও মই পাতি কেৰাহীটো যিহেতু জেঠাই পতককে উঠিব নোৱাৰে ন এতিয়া মানে ভৰিৰ বিষটো আছে মই কেৰাহীখন পাতিয়ে দিওঁ জেঠাই আৰু আপোনালোকৰ মৰমৰ আইতা তেতিয়াহ'লে প্ৰথমে লৰালি কালটো ক'ৰ পৰা আৰম্ভ কৰিছিল সেইখিনিকে শুনো আৰু আগতে পঢ়া কথাটো আপোনালোকে জানি তথাপিতো সুধিম পঢ়াৰ কথা নহয় জানো যিহেতু আগৰ পঢ়াটো আৰু আমাৰ পঢ়াটোৰ মাজত বহুত পাৰ্থক্য তেতিয়াহ'লে জেঠাই সেইখিনিকে সুধো জেঠাই হেৰি নহয় আপুনিতো মানে ক'ত মইতো জানোৱেই আমাৰ দৰ্শকসকলক কওকচোন আপুনি ক'ৰ পৰা প্ৰথমতে পঢ়িছিলে ক'ত জন্ম হৈছিল আপোনাৰ মা দেউতাৰ নাম কি এইখিনি কথাখিনি কওকচোন মই জন্ম হৈছিলো নগাঁৱত জন্ম হৈছিলো তাৰপিছত আমাৰ দেউতাই তাৰমানে বিহালীলৈ উঠি আহিলে উঠি অহাৰ পিছত আমি তাতহে পঢ়িছিলো স্কুলখনৰ নাম আধাখোনা চাৰিআলি বুলি কয় মই বেছি পঢ়া নাই এই 5লৈকে পঢ়িলো তাৰপিছত মই নোৱাৰিলো ল'ৰা ছোৱালী ডাঙৰ হ'ল হেৰিয়া ভাই ককাই বিলাকক চম্ভালিবলগীয়া হ'ল খেতিয়ক আমাৰ দেউতাৰ মাহঁত খেতিয়ক মানুহ ককা আইতা নামটো এবাৰ কৈ দিয়ক তেওঁলোককো মনত পেলাও এবাৰ আমাৰ দেউতাৰ নাম আছিলে হলিৰাম বৰুৱা তাৰপিছত মাৰ নাম আছিলে সৰুমাই বৰুৱা তাৰপিছত মোৰ ভাই আছিলে দুটা ভনীহঁত আছে 3জনী এতিয়া আমি 3জনী আছো ভাই এটা মৰিছে আৰু এটা ভাই আছে তাৰপৰা আমাৰ মা দুজনী ভাগৰ আমি মাজনী ডাঙৰ মা ভাগৰ ল'ৰা 3টা ছোৱালী 2জনী আমি ভাই ককাই বাই ভনী আমি খুব মিলে থাকো আজিও মই বুঢ়ী হৈছো যদিও মোৰ আমাৰ ভাই ককাই বিলাকক বহুত মৰম চেনেহ এতিয়া আমি বুঢ়া হৈছো যদিও আমাৰ ককাই ভাই আমাক আজিলৈকে এৰি দিয়া নাই আজিলৈকে মানে মৰম চেনেহ কৰি আছে জেঠাই আপুনি যে স্কুললৈ গৈছিলে ন স্কুল বিলাকত মানে কি আছিলে আমাৰ ইয়াতে আমি পঢ়োতে ডেস্ক বেঞ্চ আছিলে আপোনালোকৰ সময়ত কিহত পঢ়িছিলে কিহে লিখিছিল আমি বস্তা লৈ যাব লাগে তাৰপিছত বাঁহৰ কলম কলপাত ভীমকলৰ কলপাত লৈ যাব লাগে কলপাত দেখোন কি হব কলপাতৰ শুকাই নেযায় কেনেকে কলপাত কাটি লাহেকে মেৰিয়াই ক খ খিনি আমাক তাক লিখিবলৈ দিয়ে বাঁহৰ কলমে পেনটোত মানে বাঁহৰ কলমৰ চিয়াহীটো কি ডুবাই ল'ব লাগে চিয়াহীটো মানে চিয়াহী ইমানডোখৰ আছিলে সেই চিয়াহী খিনি এই পানীত গুলি লৈ বটলত ভৰাই পেলাই মানে আমি স্কুললৈ লৈ যাওঁ স্কুলত গৈ পেলাই বাঁহৰ কলমে সেতি লিখো তেতিয়া ছাৰ বিলাকে পিটিছিলে নে মানে মাৰিছিলে নে নোৱাৰিলে মাৰে আৰু মাষ্টৰে আজিকালি আকৌ মাৰিব নোৱাৰে নহয় সেইটো কাৰণে সুধিছো আগতে মাৰিছিল নে মাৰে সিমান তেনেকে নেমাৰে আৰু স্কুলত গলে ল'ৰা ছোৱালী আজিকালি পৰিৱৰ্তন বেলেগ হ'ল নহয় কেনেকে মাৰিব আজিকালি শিক্ষাটো বেলেগ হ'ল পৰিৱৰ্তন বেলেগ হ'ল আজিকালি মাৰিব নোৱাৰে নহয় ল'ৰাটো গৰম হৈছে মই সৰিয়হ দিছো সৰিয়হ কেইটা মানে ফুটাই লব টেঙা আঞ্জাত এটা তেল দি দিব তেল দিছো
তেলটো গৰম হৈ লওক ন, উম, তেলটো গৰম হৈ থাকে মানে মই আৰু কথা সুধি থাকো, এনেই ৰৈ নাথাকো আৰু কথাও উম, সুধি থাকো নহয় জানো, তেলটো গৰম হৈ থাকক। মানে আপোনালোকে স্কুললে যেতিয়া গৈছিলে, স্কুলৰ লগৰ বন্ধু বান্ধৱ বা তেনেকুৱা লগত কাজিয়া কৰি পাইছিল নে কেতিয়াবা? কাজিয়া নকৰো আমি। আপোনাৰ আগতে প্ৰিয় বান্ধৱী আছিলে নে নাই? প্ৰিয় বান্ধৱী মোৰ হেৰি বুল দাস বুলি কোৱা ছোৱালী এজনী ভুল আছিল। দাস বুল দাস। এতিয়া আছে নে জীয়াই? মা তাতে ডাঙৰ দীঘল হৈছে। জীয়াই আছে নে নাই এতিয়া? মৰিলে। তেওঁ গুৱাহাটীত বিয়া দিছিল। মোক একদম বিৰাট বন্ধু আৰু মই মানে তাই পঢ়ি পেলাই গুৱাহাটীৰ পৰা গলে মোক নেদেখিলে থাকিব নোৱাৰে, মোৰ ওচৰলৈ আহিবই, নহলে মোক মাতি দিব। মই তাইৰ লগত এতিয়াও, এতিয়া তেওঁ ভায়েকহঁতে মোক এতিয়াও বাইদেউ বুলি বহুত সন্মান কৰে। ইমান মৰমীয়াল লাগতে বান্ধৱী এতিয়াও মানে আছিলে স্মৰণ হৈ আছে, মানে অ এতিয়াও স্মৰণ কৰি মোক থাকে, বহুত মৰম কৰিছিলে। যদিও তেওঁ নাইকিয়া হল। এতিয়াও আমি জেঠাই বুলি মাতো। আমি ইয়াৰ পৰা মই যেতিয়া বিয়া দিয়ে মই তাৰ পৰা যাওঁ, তেতিয়া মোক ভাত খাবলৈও মাতে, আহিবি ভাত খাই যাবিহি। আজিকালি বন্ধু বান্ধৱ আমাৰো দেখিছে, এহেঁতৰো দেখিছে। আমাৰ বন্ধু বান্ধৱীৰ মাজত আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত পাৰ্থক্যটো কি বাৰু? বহুত পাৰ্থক্য বেলেগ। কেলে আগৰ মৰম চেনেহ বিলাক বহুত আছিলে, বহুত। আজিকালি মৰম চেনেহ আছে যদিও বৰ বেছি তেনেকে নাই। মানুহে মানে মুখত এটা কব, পেটত এটা কব। আজিকালি মুখত এটা পেটত এটা বুলি কৈছে, আগৰ বান্ধৱী আৰু এতিয়া বান্ধৱীৰ মাজত বিলাক বহুত সম্পূৰ্ণ পাৰ্থক্য, বহুত গম পালে নে? বাৰু সঁচাকে কথাখিনি বৰ শুনিবলগীয়া কথা, আচলতে আমি কৰ পৰা কলৈ গৈ আছো নহয় জানো। আৰু আপোনালোকক জনাও যে আচলতে আমিও মানে বহুত যেতিয়া ডাঙৰ হৈছো, তেতিয়া আমি গম পাইছো যে আচলতে আমাৰ আইতা দুইগৰাকী যে সতিনীয়েক, মানে গম পাইছে নে, ইমান মৰমীয়াল সতিনীয়েক আমি দেখাই নাছিলো। আৰু জেঠাইক কওঁ, আপোনালোকৰ যেতিয়া আমাৰ আইতা দুজনী, আপোনালোকৰ আমাৰ মানে ধৰা মাহী মামা গোটেইখিনি মিলি টোটেল 11টা আছিল। আপোনালোকে 11টা, আজিকালি দেখোন আমি 4টা মান মানুহ লগ লাগিলেই ভাতকেইটা বনাবলৈ এলাহ লাগে, এই পাতাত 20 কেইখনমান আনো, হয় নে, তাতে ভাত খাওঁ। আপোনালোকৰতো 11টা ল'ৰা ছোৱালী আছিল, 11টা ল'ৰা ছোৱালী। কেনেকে ডাঙৰ হৈছিল? আপোনালোকৰ সতিনী আছিল মা, আপোনালোকৰ মৰম বিলাক কেনেকুৱা আছিল, মানে কেনেকুৱা ধৰণৰ আছিল? আকৌ আমাৰ মৰম বহুত আছিলে। আমাৰ মৰম কোনো এটাক কোনেও এৰি নাখায়। 11টা ল'ৰা ছোৱালী, 11টা কোনো ল'ৰা ছোৱালী। এগৰাকী মোৰ মাহী মা আমাৰ বা যদি এনেকুৱা নাছিল নেকি? একো নহলেও আলু গুটি দুটা যদি পুৰো, তাকে পিটিকা কৰি আমি 11টা ল'ৰা ছোৱালীয়ে ভাগ কৰি খাওঁ। আমাৰ কাজিয়া নালাগে। আপোনালোকৰ 11টা ল'ৰা ছোৱালীৰ লগত কেতিয়াও কাজিয়া হোৱা কেতিয়াও নাই? নালাগে। আমাৰ মাহঁতো কাজিয়া নালাগে। আমি 5টা ল'ৰা ছোৱালী, 5টা মানে মানুহ গোট খালে আমাৰ অশান্তি হৈ যায়, তেতিয়া আমাক 11টা ল'ৰা ছোৱালী। ভাত বিলাক কেনেকে বনাইছিলে আইতাহঁতে? ইমান 11টা ল'ৰা ছোৱালী, আৰু আলহী মাক বাপেক দুলহী বিলাকতো থাকেই। আছেই, আলহী দুলহীটো থাকেই, কেনেকে ভাত বনাইছিলে? ভাত বনাই আৰু ডাঙৰ হেৰি কেৰাহীও কোনে ডাঙৰ। ভাত বনাইছিল? ডাঙৰ আইতা আছিল, সৰু আইতা আছিল? ডাঙৰ আইতাই বনায়, সৰু আইতাই বনায়। দুইগৰাকীয়ে বনাই। দুইগৰাকীয়ে বনায়। সৰু আইতাক যে মানে বিয়া পাতিছিল ন, কিয় বিয়া পাতিব লগা হৈছিল? বিয়া পাতিব লগা হৈছিলে, মই শুনামতে দেই, মই তেতিয়াতো হেৰি সৰু আছিলে। মই কবই নোৱাৰো, মই তেতিয়া জন্মই হোৱা নাই। অ অ তেতিয়া কি অজন হ'ল, ডাঙৰ মাৰ ল'ৰা দুটা হ'ল, ল'ৰা দুইটা মৰিলে। মৰাৰ পাছত, তাৰপিছত ডাঙৰ মা মানে মামাহঁতৰ ঘৰলৈ গুচি আহিলে। আমাৰ আগতে মায়ে কোৱা শুনিছো দেই, অ অ অ মই অ তেতিয়া আমি কওঁ, মা তুমি কেলে বিয়া পাতিলা? ডাঙৰ মা থাকোতে তুমি কিয় বিয়া পাতিলা? তেতিয়া কয়, মই দেউতাই যেতিয়া ডাঙৰ মাক বিয়া পাতিছিলে, ডাঙৰ মা তেতিয়া থাকোতে, তাৰপৰা ডাঙৰ মা দুটা ল'ৰা হ'ল, দুইটা ল'ৰা মৰাৰ কাৰণে ডাঙৰ মাৰ মাথাটো অকমান বেয়া হৈ গ'ল। অ হোৱাৰ কাৰণে তাৰমানে হেৰি ঘৰলৈ গুচি আহিলে, মামাহঁতৰ ঘৰলৈ গুচি আহিলে আৰু। মামাহঁতৰ ঘৰত থাকোতে বহুত দিন আছে আৰু। বহুত দিন থকাৰ পাছত, তেতিয়া মই জন্ম হলো, মই কেঁচুৱা। তেতিয়া ক'লে, তাৰপিছত ক'লে, সেই মায়ে ক'লে আমি দুইজনী মিলা প্ৰীতিকে খাম, তেওঁক লৈ আহা। কিমান ভাল আছিলে ন? তেতিয়া ক'লে, তেতিয়া আহিলে, দেউতা আহিলে, আহি পেলাই কৈছে, সৰুজনীয়ে কৈছে, দুইজনী মিলা প্ৰীতিকে আমি বাই ভনীৰ নিচিনাকে খাম, তোক যাবলৈ কৈছে, যাবি নে নেযা? তাৰপৰা বোলে মই চিন্তা কৰিব লাগিব, ডাঙৰ মায়ে হেনো ক'লে, চিন্তা কৰিব লাগিব। তাৰপিছত হেনো, পিছত আকৌ এদিন গ'ল, গৈ পেলাই মানুহ লৈ গ'ল, লৈ যাওঁতে তেতিয়া কৈছে, হেৰি তুমি যাবা নে নোযোৱা? তেতিয়া কৈছে, মই মা দেউতাই যদি পঠিয়াই তেতিয়া যাম। তাৰপৰা ক'লে, তেতিয়া আইতাকে ককাকে সুধিলে আৰু, হেৰি গৰম হৈছে কেৰাহীটো। মই যাম নে নেযাম? তোৰ ইচ্ছা কথা, হালধি দিব। তোৰ ইচ্ছা, হালধি দিছো দেই, তোৰ ইচ্ছা কথা
তই যাহনে নেযাওঁ তহঁত দুজনী মিলি খাব পাৰনে নোৱাৰ বস্তুখিনি তেনেকে বুলি ক'লে। তাৰপৰা কওঁতে তেতিয়া হালধি দিলে দেই, মানে গৰমো হৈছে কথাৰ মাজে মাজে। তাৰপিছত তেতিয়া মানে কি কৰিলে, হেৰি এইটো কি বোলে তেতিয়া গ'ল আৰু দুইজনী মিলা পিটিকে খাই গাত পৰিব দেই। ঔটেঙা আলু মানে বইল কৰি সানি লৈছে, সেইখিনি দি দিলে। তাৰপিছত তেতিয়া কৈছে হেৰি, তাৰপৰা ডাঙৰটো ভাইটি জন্ম হ'ল। ডাঙৰ ভাইটি জন্ম হোৱাৰ লগে লগে তাৰপিছত আৰু ময়ো ডাঙৰ হৈ আহিছো, ভাইটিও ডাঙৰ হ'ল। আমি মিলা প্ৰীতিকে খাই আছো আৰু আটাইকেইটা মিলি জুলি, আমি দুটাহে ডাঙৰ আৰু। তাৰ পাছত এহেতকেইটা জন্ম হৈছে আৰু বহুত নিমখ দি দিলে দেই, নিমখ দিছো। নিমখ দি দিছে। পানী আৰু লাগিবনে জেঠাই? নালাগে, হ'ব। জেঠাই জীৱনৰ স্মৰণীয় ঘটনা কিবা আছে নেকি? স্মৰণীয় ঘটনা আছে। তাৰমানে মোৰ মাজৰ ভাইটি আৰু মোৰ গুৱাহাটী আছে সেইটো ভাইটি, ভাইটি মই তিনিওটা গা ধুবলৈ গৈছিলো। গা ধুবলৈ যাওঁতে আমি কুঁৱাটো কাষত ৰৈ থাকোতে ডাঙৰ ইটো ভাইটিয়ে মই কুঁৱা কাষত ৰৈ আছো, সি এনেকে পানী টিং তুলিবলৈ যাওঁতে, আমাৰ বুধেশ্বৰ, নামটো বুধেশ্বৰ বৰুৱা দেই, তাৰপৰা সি পানী তুলিবলৈ যাওঁতে উবুৰি খাই গ'ল। উবুৰি খাই যাওঁতে আমাৰ মাজু ভাইটি এইডোখৰতে তাৰ ভৰিকেইটা লাগিলে, থাপ মাৰি ধৰিলে। মানে এনেকে উবুৰি খাই গুচি গৈছিলে। তাৰপিছত কোনে ধৰিলে? এই মাজু মামাই ধৰিলে। মামাই মাজু ধৰিলে। মামাই এনেকে দুটা ভৰি ধৰিলে, মই খুব চিঞৰিছো মানে কি হ'ল বুলি। অ', তাৰপৰা চিঞৰোতে তেতিয়া গৈ সি কুঁৱা হেৰিয়াতে সি মূৰটো তললৈ পৰি আছে, সি কাণত মানে ভৰিকেইটা দি ৰখি আছে। ধৰিলে, ধৰি আছে, মই এতিয়া একো কৰিব পৰা নাই, মই খুব চিঞৰিছো। তাৰপিছত গৈ দেউতাই গৈ তাক দাঙি আনিছেগে। খোৱাত পোৱা ভায়েকে আৰু মানে ভায়েকে আৰু বায়েকে বচালে আৰু হয়নে? ভায়েক বায়েকে সেইকাৰণে কিমান এতিয়া মৰম চাওকচোন। সতিনীয়েকৰ বুলি অকনো মানে হিংসা কৰা নাছিল, ইমান মৰম আছিল। ইমান মৰম আমাৰ ন? আৰু আমাৰ মা দুজনীয়ে বহি লৈ আমাৰ ডাঙৰ মায়ে তামোল খুন্দে, তামোল খুন্দি লৈ মাক দিবলৈ পাহৰে। মাক দিবলৈ পাহৰোতে ডাঙৰ মায়ে মানে গাল মাৰি তামোল খিনি খাই দিয়ে নহয়। এইটো বোলে আমাৰ মায়ে কয়, লাপলি তামোল খিনি গোটেই খিনি খালি, মোক নিদিলি। লাপলি তামোল খিনি গোটেইখিনি গোটেই খিনি খালি, মোক নিদিলি। সতিনীয়েকক ইমান মৰম চাওকচোন। তাৰপিছত মই পাহৰিলো ৰ, তোক মই খুন্দি দিম ৰ, মই এনেকে তোক খুন্দি দিম ৰ, আকৌ খুন্দি দিয়ে কিমান তামোল, মৰম লগা কথা ন? আকৌ খুন্দি দিম ৰ, এনেকে সতিনীয়েকক আকৌ তামোল খিনি খুন্দি দিয়ে। আকৌ খুন্দি দিয়ে আমাৰ মাক। আইও দেহি, কিমান মৰম আছিলে ন? আইও দেহি, আজিকালি আমাৰ সতিনীয়ে হলে মই একদম চুলিয়ে চুলি লাগিব নহয় লাগি জানো? যাব। কৈছো নহয় আজিকালি বহুত পৰিৱৰ্তন হ'ল, আগৰ নিচিনা নহয়। হয় হয়। আগতে তাৰপিছত জেঠাই, এতিয়া দিনতো প্ৰেম চেম কিবা কিবি আজিকালি বহুত থাকে, আজিকালি প্ৰেম য'তে ত'তে হয়। আপোনাৰ মানে সময়ত প্ৰেমটো কেনেকুৱা আছিলে? একো আমি প্ৰেমৰ কথা একো চিনি নাপাও, জানি নাপাও। আমাক দেউতা মায়ে যলৈ বিয়া দিছে আৰু আমি তলেহে গুচি আহিছো আৰু আমি এইবিলাক কথা একোৱে নাজানো। ভাল পোৱা বুলি সোধে, আমি কি ভাল পায় আমি সেইটোও নাজানো। আগতে ইমানেই অকৰা আছিলো, আমি একো নাজানো। কি ভাল পায় অ', আমি একো নাজানো সেইবিলাক কথা। আপোনাৰ বিয়া কেনেকে হ'ল? মোক চাবলৈ গৈছে আৰু লাহেকে ইখন ঘৰো সিখন ঘৰক চাইছেগে, সিখন ঘৰো সিখন ঘৰক চাইছে, লাহেকে বিয়া দিছে। আপোনাক যে জেঠুৱে চাবলৈ গৈছিলে, আপুনি গম পাইছিল নে যে মোক কোনোবাই চাবলৈ আহিছে বুলি? মই চাবলৈ আহিছে বুলি জনা নাই। কি মই মানে হেৰি মই ভাবিছো গাঁৱত ডাক্তৰ বিলাকে বেজি দি আছে, বেজি দিবলৈ আহিছে বুলি মই কুঁহিয়াৰ কাণত গৈ বহি আছোংগে। তাৰপিছত মোক মায়ে বিচাৰি গৈ পেলাই হেৰি কৈছে, ধেত নহয় নহয় আলহী আহিছে আহ, তেনেকে কওঁতেহে মই আহিছো। আলহী আগলে নোলালোৱে। আপুনি জেঠুক দেখিছিল নে? জেঠুক দেখিছিলে নে আপুনি? একেবাৰে দেখা নাই। চাবলৈ অহা দিনাখনি কি দেখিলে তেতিয়াহ'লে আপুনি? নেদেখিলোৱে মই। চাবলৈ সেইদিনাখন গৈছে আৰু লাহেকে মই বাহিৰলৈ নোলালোৱে। তাৰপিছত আৰু পিছত বাপেক গৈছিলে, বাপেকে চাই চিতি আহি আৰু ছোৱালী বিয়া পাতিব লাগে বুলি কৈছে আৰু দৰা হৈ গৈছে। দৰা হৈ যাওঁতে মানুহে হাঁহিব মই এতিয়া কলে। তাৰমানে গাড়ীতহে মই চিটত বহি আহিছো, তেখেত থিয় হৈ আহিছে, মই তেতিয়াহে মুখখন দেখিছো। মই মুখখনো দেখা নাছিলো। বিয়া হৈ মানে দৰা মুখ দেখা নাছিলে মানে? বেয়া দেখাই নাছিলো। কেনেকুৱা লাগিছিলে দেখি? তাৰপিছত দেখি কৈছো বৰ ধুনীয়া মানুহচোন এইজন। বগা চিগা মই বগা চগা আছিল ন? বৰ ধুনীয়া আছিলে। হা? বৰ ধুনীয়া আছিলে, বহুত ধুনীয়া আছিলে। আইও দেহি, মানুহজনৰ কথা কেনেকে কৈছে দেখিছেনে?